ফৰেষ্ট গাৰ্ডৰ যিটো এইটো দিয়া আছে 2021-22, তো এইটো 22-23 এনেকৈ হ'ব। অৰ্গেনাইজেশ্যন নেম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড SLPBR যিটো নেকি আছামৰ দিয়া আছে যে টোটেল ভেকেঞ্চিটো আপোনাৰ হিমন্ত CM ছাৰে কোৱাৰ দৰে মামাই কোৱাৰ দৰে আপোনাৰ ফৰেষ্ট বেটেলিয়নত 1100 আৰু ফৰেষ্ট গাৰ্ডত 1700 পোষ্ট টোটেল প্লাছ হ'ব। তো ইয়াত পোষ্টটো উল্লেখ হ'ব এনেকৈ ভেকেঞ্চি ৱাইজ ফৰেষ্ট গাৰ্ড ফৰেষ্ট ষ্টেনগ্ৰাফাৰ মাহুত কাৰ্পেণ্টাৰ ড্ৰাইভাৰ গোটেইখিনি থাকিব। আৰু এইফালে দিয়া আছে ৰেকৰ্ডিং ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম ষ্টেট আৰু জব কেটেগৰী ষ্টেট গভৰ্ণমেণ্ট হ'ব। এপ্লিকেশ্যন ফৰ্ম 22-23 আৰম্ভণিত হ'ব। এপ্লিকেশ্যন অনলাইন মোডত হ'ব। এক্সাম উইল বি ইণ্টাৰডাক্টন ইন ডিউ প্ৰচেছ। আপোনাৰ এক্সামটো কেতিয়া পাতিবতো কোৱা নাই। এপ্লিকেশ্যন নিল হ'ব আৰু অফিচিয়েল ৱেবছাইট যিটো আছে সেইটো এইখিনি দিয়া আছে। ইয়াৰ পিছত আপোনালোকৰ যিটো এলিজিবিলিটিৰ কথা কোৱা আছে এইখিনি সাধাৰণতে ইণ্ডিয়ান হ'ব লাগিব, চিটিজেনচি আৰু অসমৰ হ'ব লাগিব, এইখিনি দিছে। আৰু বাকী যিটো নেকি এজ লিমিট দিয়া থাকে ফৰেষ্ট ষ্টেনগ্ৰাফাৰ গ্ৰেড 3 যিটো দিয়া আছে যে মিনিমাম 21ৰ পৰা 38লৈকে হ'ব লাগিব ফৰেষ্ট গাৰ্ডৰ। আৰু এইটো দিয়া আছে যিটো চুৰভেয়ৰ মাউথ কাৰ্পেণ্টাৰ ড্ৰাইভাৰ এইখিনি আপোনাৰ 18ৰ পৰা 38লৈকে দিয়া আছে। তো এজ ৰিলেক্সনৰ দি থোৱা আছে। এজ ৰিলেক্সন আপোনাৰ ST SC আৰু STHৰ যিটো নেকি এজ ৰিলেক্সন এইটো 5 ইয়াৰ হ'ব আৰু OBC MOBC 3 ইয়াৰ হ'ব। তো যিখিনি এডুকেশ্যন আছে এডুকেশ্যন যিখিনি লাগিব, চ' এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক যে ফৰেষ্ট গাৰ্ডৰ যিটো দিয়া আছে যে হায়াৰ ছেকেণ্ডাৰী 10-12 পাছ ইকুইভেলেণ্ট হ'লে হ'ব। আৰু ফৰেষ্ট 1ৰ যিটো দিয়া আছে যে এইটো BA পাছ লাগিব। যিকোনো ইনষ্টিটিউটৰ পৰা আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ নাই। ড্ৰাইভাৰত আপোনাৰ 12 পাছ হ'লেই হ'ব। আৰু এইফালে যিটো দিয়া আছে এইটোতো 12 পাছ হৈ আছে, মাউডত 8 পাছ হ'লে হ'ব। আৰু এটা বস্তু কৰিছে মাউডত আপোনাৰ ইকুইভেলেণ্ট 8 পাছ ইকুইভেলেণ্ট মিনিমাম 3 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন, মানে আগতে আপুনি মাউড হৈ পাইছেনে বা মাউডৰ কাম কৰি পাইছেনে সেইখিনি জানিব লাগিব। ষ্টেনগ্ৰাফাৰটো আপোনাৰ তেনেকুৱাই দিয়া আছে যে যিকোনো ষ্টেনগ্ৰাফাৰ কৰাৰ কাৰণে আপোনাৰ যিকোনো এখন ইনষ্টিটিউটৰ চাৰ্টিফিকেট লাগিব। ITI থাকিলে ITI চাৰ্টিফিকেট লাগিব। আৰু এইটো দিয়া আছে আপোনাৰ কাৰ্পেণ্টাৰ এইটো আপোনাৰ HLCS 12 পাছ হ'লে হ'ব। আৰু আপোনাৰ ইয়াতো যিটো এই কাৰ্পেণ্টাৰ এইটো ITIৰ আণ্ডাৰত থাকে, চ' ইয়াৰ আপোনাৰ চাৰ্টিফিকেট লাগিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড বুলি ক'ব গ'লে ছেম পুলিচৰ দৰেই হয়। চাক দিয়া আছে হাইটো দিয়া আছে যে জেনেৰেল OBC MOBC SC ST HSTP জেনেৰেল OBC MOBC আৰু SC 163 থাকিব লাগিব হাইটটো। আৰু ST HSTP 153 ধৰি আছে। আৰু ফিমেলৰ 150 আৰু STPRHৰ 145 মিটাৰ হ'লে। শ্ৰেষ্ঠৰ বিষয়েতো ফিমেলৰ নাথাকে। ল'ৰাসকলৰ ST OBC Pলৈকে আপোনাৰ ছেইম হয় 79 চেণ্টিমিটাৰ নৰ্মেল আৰু ফুলাব লাগিব 84। আৰু STHৰ দিয়া নাই তেনেকুৱা একো, মানে বাকী কিলতকৈ কম হ'লে হ'ব। আৰু বাকী ফৰেষ্ট 1ৰ যিটো দিয়া আছে এইটোৰ হাইট অকণ কমে বুলি ক'ব লাগিব, কাৰণ সেইটো 63 আছিলে, এইটো 162.56 মিটাৰ। তো সকলোৰে হ'ব বুলি মই আশা কৰোঁ। আৰু বাকী যিটো নেকি চেলাৰীৰ কথা কোৱা আছে পোষ্ট ৱাইজ চেলাৰী দিয়া আছে আপোনাৰ ফৰেষ্ট গাৰ্ডত 14,000ৰ পৰা 60,500লৈকে, গ্ৰেড পি 5,600 টকা। আৰু ফৰেষ্ট 1টো দিয়া আছে 14,000 পৰা ষ্টাৰ্টিং হ'ব আৰু 60,500 টকালৈকে দৰমহা পাব। আৰু এটা গ্ৰেড পি দিয়া আছে 6,400 টকা। আপোনাৰ বাকী যিটো চেলাৰী ড্ৰাইভাৰ মাউথ ষ্টেনগ্ৰাফাৰ কাৰ্পেণ্টাৰ চেলাৰীবোৰ ছেইম হয়, মাত্ৰ গ্ৰেড পিৰ অলপমান কম বেছি ডিফাৰেঞ্চ আছে। বাকী ঠিক আপোনাৰ এক্সাম হোৱাৰ আগে আগে নেক্সট আৰু এটা ভিডিঅ' বনাম। আৰু এপ্লিকেশ্যনটো ফুল যেতিয়া নেকি আৰম্ভ হ'ব তেতিয়ালৈকে এটা ভিডিঅ' বনাম। ভিডিঅ' বনালে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু তাত সম্পূৰ্ণ বস্তুখিনি ইয়াত এড কৰা হ'ব। 3rd আছাম ফৰেষ্ট বেটেলিয়ন আমি 1 লাখ নিযুক্তিৰ ফৰ্ম খেদি আছোঁ। আজি আমি এটা ফৰেষ্ট বেটেলিয়ন 3rd আছাম ফৰেষ্ট বেটেলিয়ন এটা আজি আমি অনুমোদন জনাইছোঁ। 1100 ল'ৰা ছোৱালীয়ে ইয়াত নিযুক্তি পাব। তাৰ লগতে বন বিভাগত খালী হৈ থকা
1700 চাকৰি নিযুক্তিৰো আমি অনুমোদন দিছোঁ। 1700 আৰু 1100 যোগ কৰি দিব। 1100 দি এটা নতুন বেটেলিয়ন হ'ব, বেটেলিয়নটো লখিমপুৰত হ'ব। 1700 আদাৰৱাইজ খালী হৈ থকা পদ, নতুন পদো সৃষ্টি কৰিছোঁ, পুৰণা পদ ফিল আপৰো আমি অনুমোদন জনাইছোঁ। আমি 1 লাখ নিযুক্তিৰ পম